হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি আমি যিখিনি ৰৈ গ'ল সেইখিনি বিষয়ে আজি আলোচনা কৰিম। হয়তো ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, বিশেষকৈ আলোচনা নকৰি কিছুমান বস্তু দি যোৱা যাব, সেইখিনি তোমালোকে নিজে স্ক্ৰীনশ্বট মাৰি ল'বা। তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আহা। 4 নম্বৰ কুৱেশ্যনটো হৈছে চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ কি আছিলে। ইয়াত আমি লিখিব লাগিব যে চিপাহী বিদ্ৰোহৰ মূল কাৰণবিলাক কি আছিলে। ধৰি লোৱা ৰাজনৈতিক কাৰণ, অৰ্থনৈতিক, ইয়াৰ ফলত কেনেধৰণৰ কি হৈছিলে সেই বিষয়ে ইয়াত আলোচনা কৰা হৈছে। 3 নম্বৰ কাৰণটো হৈছে সামাজিক কাৰণ আৰু যিজন ৰাইফল সম্বন্ধীয় ঘটনা সেইটো বিষয়ে হয়তো চিপাহী বিদ্ৰোহৰ কাৰণ আৰম্ভ হৈছিল। এই গোটেইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি পেলাই ল'ব পাৰা।